ইতিমধ্যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে জাতীয় একাডেমী মুৰাঝাৰৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আমি সেই ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ এই বৰ্ষৰ মুঠ 28 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে আৰু এই 28 গৰাকী ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আমাৰ 100% ফলাফল প্ৰদৰ্শন কৰাৰ যি ধাৰাবাহিকতা আছিলে সেই ধাৰাবাহিকতা আমি এই বছৰ অক্ষুণ্ণ ৰাখিব বিচাৰিছোঁ। এই মুহূৰ্তত মই অলপ বিস্তৃতভাৱে সেই ফলাফলটো আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ এই 28 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 7 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। মুঠ 24 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে মুঠ 4 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন